Hello guys, মই আজি যাব ওলাইছো বিয়াত লাজ লাগছে নাই দে গাইস মই বিয়াত যাব ওলাইছো আৰু সি বাৰু দলগাঁৱৰ বিয়াত যাতে এটু কালাৰ চুইজাৰ পিন্ধি গৈছিলো আৰু চুৱেটাৰ বাৰু তেতিয়া গৰম আছিল ইটা ঠাণ্ডা পৰিল সেইকাৰণে আৰু এগিলাক মই ওলাইছো মই এটা চুৱেটাৰটো কেনেকুৱা লাগিছে মোৰ কিন্তু বহুত ভাল লাগিছে চুৱেটাৰটো আৰু ইয়া এখাত চাৰো যাব এখাতৰ লগতে মংগলেত চবতে বিয়া খাই ফুৰো মই আৰু আমাৰ যাব মমি ডাৰ্লিং আৰু সুমি ডাৰ্লিং কেমেৰামেন যাব ওলাইছে আৰু মোৰ টেনশ্যন নাই আৰু গাইছ আৰু মোৰ মোবাইলটো কি জানে না গাইছ মোৰ মানে মোবাইলটো স্পেচ ফুল হৈ গৈছে ভিডিঅ'লৈ আপলোড দিব পৰা নাই মোৰ বাৰ্থডে ভিডিঅ'টো আপলোড দিব পৰা নাই আগে এইটো ভিডিঅ' দিম কি জানি তাৰপাছত সেইটো ভিডিঅ' দিম মোৰ মানে মিলাব পৰা নাই আৰু গাইছ তে আৰু এটা যাব ওলাইছো আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো চাব দে গাইছ লাষ্টলৈকে দেখাম গাইছ আমি এটা মংগলে পাইছো মংগলে আমি আহিব নাই নহয় মংগলে কাৰণে এইখিনি জেগাতে এনে ফেবাৰ ঘাট আমি এতিয়া ফেবাৰ ঘাট পাইছো আমি হেৰি কয় এই ৰহে মোৰ আমাৰ ব্লগৰ মানুহ কলা হ'ব ইমান মানুহ বেছি বিয়া খাব মাছিয়ে বিয়া মামাহঁতৰ বিয়া আৰু আমাৰ লগত আপোনালোকৰ বিয়া হয় আমি ইমান টাইম ঘৰ পাব লাগছিল বিয়া পাব লাগছিল বহুত দেৰি হ'ল আমাৰ পানী বটল লৈ নাহিলোঁ পানী বটল লৈ নাহি পেলাই যা কালা কালা আহি এই পেকেট গোটাই মোৰ যাব বাকীবিলাক হাত পাতি আছে মই কালা 20 টকা দি দিছোঁ ইমান খোৱা নহয় মই সোধা নাই সেনেকৈ নকওঁ এই খুচি লাজ লাগে এই কেমেৰা আগত সোধা নাই এই কিন্তু খুচি আৰু কি হাত পাতি আছে ইয়াত উঠাই দি মই কৰিছোঁ এই মায়ে হাত পাতি আছে ইয়াত মাইকো দে क्या दी दादा हाय 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 आमी माने रास्ता पार हुआ बात विचार बना सब एला ब्लॉक कर दिला सबुते गान बाजी থাকে सबुते गान बाजी থাকে বিয়া ঘৰত যাইবা কি ৰিজাল্ট কৰিব গান হে বাজি থাকে কোনে Hello guys, welcome to my channel. মই নকওঁ বাৰু এনেকৈ আৰু আমাৰ মাদাৰ আহি আছে আৰু এইকেইটা চাৰবা লৈ আছে মই নাখাওঁ চাবিচোন মই গাড়ীতে আধা পেট পূজা হৈ আহিছে আৰু মই বোলা খাম এটা কোনা বস্তু তোৰ মাত বোল নাই নেকি কিবা এটা বকি বকি আহিবি মই বকাতে বকাতে গলত নলা শুকাই যায় বন্ধ কৰি থৈ দিছোঁ মই আৰু নাযাওঁ আৰু ইমান ধুনীয়াকৈ সজাইছে চেলফি পইণ্ট বহুত আছে মই নুঠো দে মাই তুমিয়ে উঠ চাই দিবা guys বহুত মানুহ গাইজ আপোনালোকক মই এতিয়া ডেক'ৰেশ্যনখিনি দেখাম জিয়া 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 বাসনা
অঁ থেংক ইউ দেই মোৰ ভিডিঅ' চা নেকি অঁ থেংক ইউ দেই কি লৈ আছে এইবিলাক পিঠা লৈ আছোঁ নাৰিকলৰ নে হয় এইটো নাৰিকলৰ তালত Sudah tu binti exam cuma hendak. Agak cuma tahu ya. Mau lu sudah tahu. Era lu level ada di mana kan? Berbak yang setiap. Ada bodoh. Kita sudah ada kita baca. Ada dah berpura deh matu naik. Ini tu. Kami amat matu naik dah sebaru. Itu asal. Apa ni guys? Này, về không? Mommy cho này cái em không cái gì. Guys, saya tadi habuk ni nak habuk mana Allah mana confused. Sao mommy kau di? Kau guys confused. Guys confused. English kau mana zone? Confused guys. বহুত আইটেম আছে কিন্তু কি খাব কি নাখাব এতিয়া আমি তিনিটা মানে এনেকৈ দোকান এখনৰ আগত যাই পেলাই ডিছকাছ কৰোঁ তই মোক খাবি মই মোক খাম সেনেকৈ মানে ট্ৰাই কৰি আছে আৰু উঠবি নেকি ভিডিঅ'ত আইঅ কিমান মানুহ লগ পাইছোঁ ভাই ভিডিঅ'ত গাইজ বহুত ভাল লাগছে কিন্তু বহুত মানুহ লগ পাইছোঁ গাইজ বহুত মানুহ লগ পাইছোঁ ইমান মৰম দিছে এয়া এই মানে মই জোকে যাওঁ তই মোৰ লগত কিয় আহা ভিডিঅ' কৰিব নালাগে আৰু গাইছেন ভাল আৰু মোক এটা ভালকৈ ফটো উঠি দি না ফটো নাই গাইজ আমি ইয়াতে যে চব কেনেকুৱা আমাৰ চিনাকি গোটেই একেবাৰে ইউটিউবত কেটাৰিং পাৰ্টি গোটেই হাই কৰি আছে আমাক এইকেইটা কিমান একদম ফটো তুলিছি বা মোৰ থালিখন এইখন ইয়াতে মাছ আছে পনীৰ আছে মটন আছে আৰু এইটো বা কি মই নিজে খাব পৰা নাই এইটো কিবা চিকেনহে বুলি ক'লা নে কি বুলি বা ক'লা আৰু এইটো হ'ল ডিম আৰু এইখন হ'ল নান মই নান লৈছোঁ আৰু এয়া হালোৱা আৰু মম্মী কি খাইছা কৌ হালোৱা তই কি খাইছা কৌ পনীৰ ভাল লাগে চামুচ ভাঙি যাব দিছোঁ পিছত দিছিলে পনীৰ চনীৰ খাই ভাল নাপায় Guys, ada pot foto tulis bokot foto nutul kita kayak di abad apa so udah foto tulis ay kayak gini gitu nih kau sih pra okamnya dulu ke tadi sih ini lah nan sudah guys গধূলি যদি দিয়া মৰমৰে বা দেখা দি যদি দিয়া
গধূলিটি এইটো কফিৰ মেইন লিডাৰ আৰু আজি কফিখিনি কিন্তু বহুত টেষ্টি বনাইছা ওপৰত খাই পাউডাৰটো চিটাই চিটাই দিছা ভাল লাগে বহুত ধুনীয়া লাগিছে কফি এই বস্তুটো হ'ল পনীৰ পকৰা না এইটো কি এইলা পিঠা আৰু এইটো দাদা মোৰ ভিডিঅ' চাই বোলে থেংক ইউ জানো গাইছ আমি ঘৰমুৱা হ'লোঁ আৰু মই তামোল খাবৰ কাৰণে হাতে চাব সুধিছে মিঠা পান ক'ত থৈছা মই এটা জেগাৰ পৰা মিঠা পান খালোঁ কিন্তু হাতত নকওঁ মই মিঠা পান ক'ৰ পৰা আহিছোঁ মই বেয়া এইটো না গোন্ধ মিঠা পান দালে বনাই আছে একা নাই ভাত দিয়া তাতে অঁ নাই এনে কৈছোঁ মিঠা পান নকওঁ আৰু তোক পাগলা হৈ আছে নাই মিঠা পান আছে মই কোৱা নাই ইহঁতে সুধি আছে তই মিঠা পান ক'ত পৰা খালি মিঠা পান ক'ত পৰা খালি সুধি পগলা কৰিম আছো মানে ভাতটো জেগাত পোলাও ল'লোঁ পোলাও সোপা লৈ পেলাই মোৰ ভোক লাগি গ'ল তাই তেতিয়াৰ পৰা দাউৰি আহিলোঁ গাড়ীখনত যাম বুলি এইখন বাছ এই বাছখন বোলে তেজপুৰ লাইনতহে যাব তেজপুৰতহে যাব কি ভাগৰ লাগছে যাওঁছোঁ গাড়ী নাপাম বুলি আজি আমি কোনোবাই কম্বল চম্বল কোনোবাই কম্বল চম্বল লৈ আহোঁ যদি ইয়াতে সোমাম গাড়ী চাড়ী নাপাওঁ যাওঁতে আহোঁতেতো একদম ইমান দিন লাগছে দলগাঁও টাউনখন বাৰু সৰু নহয় অঁ কঁকালৰ বিষ এতিয়া আমাৰ নাও বিয়া বা নাও এই লাষ্ট গাইছ আমি গাড়ী ৰখি পোৱা নাই একদম পাইছে গাড়ী পোৱা নাই আমি গাড়ী পোৱা নাই কঁকালৰ বিষ উঠি গ'ল ৰাতি হ'ল এতিয়া লাইট ফালে মই লাইট জ্বলে আমি গাড়ী নাপালোঁ পিছত থাকিব লগা হ'ল এতিয়া থাকিব লগা হ'ল আমাৰ মাহী হৈ দেচোন মেডালা মেডেলিকে আছোঁ এইবোলে ৰাতি খোজকাঢ়ি যাই থাকোঁ এতিয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰোঁ এতিয়া কেইটা হচ্ছে নো গাড়ী ৰখি কেইটা চলাইছে চলি হৈছে পাঁচটা 45 হৈছে ইটা যাব ইগিজানি এটা দুটা পাবো ইটা গেলি এই পাবো যা ভৰি চাল নচলাই যাব আধা বাটতে বাগা দিব কিডনি চিডনি ওলাব আৰু এই হেঁচা ধৰাই এতিয়া আৰু বাকী চব বাদ গাইছ আমি এতিয়া ইয়াতে থাকিলোঁ আমি এতিয়া ইয়াতে অলপমান থাকিম আৰু ৰাতিপুৱানক লৈ চাওঁ বিয়াখনত যাব পাৰোঁ নাযাব পাৰোঁ যদি অলপমান এনাৰ্জিটো থাকে তেতিয়া যাম আৰু যদি এনাৰ্জি নাথাকে তেতিয়া নাযাওঁ আৰু এতিয়া এখন বিচনা দিলেই হ'ল আমি গোটাই থাকিম ইয়াতে আৰু বাকী ভিডিঅ'টোত বাৰু কণ্টিনিউ কৰি থাকিম নাই বহি কটাম একদিন নুহুমালি একো নহয় একদিন নুহুমালি একো নহয় এহেঁতৰ কালি আছে এক্সাম মানে পৰীক্ষা আছে এহেঁতে পৰীক্ষা কথা নকবি ফাইনেল দিওঁ আৰু বেষ্ট অফ লাক একদিনে বিয়া আহিছোঁ ফাইনেল পৰীক্ষা লাগি বহুত দিন আছে এই গাইছ মামাৰ বিয়া একবাৰ পৰীক্ষা বাৰবাৰ মামাৰ স্কুটি একবাৰ মামাৰ স্কুটি বাৰবাৰ নহয় মামাৰ স্কুটি লাগেই তাকো 80% স্কুটি দেই 80% স্কুটি কৰি দিব লাগে নেকি আমাৰ বাৰত মামাই বহুত বেয়া কৰিছে আমাৰ কাৰণে ভিডিঅ' এয়া চাওঁ এহাঁতৰে অৱস্থা মই বোলে ৰিলচ বনাব লাগে
দে মই ভিডিঅ' বনাম দে তাতে বিয়াত খাওয়া হ'ল এতিয়া তাৰমানে এতেও খাইছি আহাতে কি ধুনীয়া আইটেম কৰছি আমাক ৰাতিৰ আয়োজনত এটা মাছ তই নালিবি দেই হাত ধোৱা নাই জহুদ নি তই তই নালিবা হাত লাগবা হাক দিছা তই জহুদ চাই নালিবি হাত ধোৱা কি ৰে হাত ধোৱা জাষ্ট এটা ফানি ভিডিঅ' দি গৰম পানী গাইছ I would. তই কি কৰিবি ৰুমটোত সেইটো মোক ৰিলছ বনাবি ৰিলছ বনা আমি ঘুমাও বাগাৰো যি কৰোঁ আমাৰ ইচ্ছা এইটো আমাৰ ইচ্ছা আমি যি কৰোঁ তই যাব পাৰ ৰুমৰ হৈ কাজিয়া এই এইটো ৰুমত ডেকৰেশ্যন কৰা আছে সেইগিলা লৈ যা তই কলকা লাগি চব লৈ যা এই খাব লৈ যা চব ডাঙলে যা বিছনা তই কিন্তু তিৰিতকৈ ওপৰত কিন্তু মই জানো তই তিৰিতকৈ ওপৰত কালি ৰাতি থাকিলোঁ দে আৰু গাইছ ৰাতি যিমান কাহিনী হৈছে মোৰ লগত নকওঁতে আৰু কি ধুনীয়া জেগাখিনি কি ধুনীয়া ন ওচৰত এইটো পুখুৰী আহোঁতে নিজে বনাইছে কিজানি আঙুলিটো দাঁত মাৰিব লগা হয় দে আঙুলিটো দাঁত মাৰিব মোৰ ইচ্ছা নাই আৰু অভ্যাসো নাই বাৰু হ'লেও আৰু বেলেগৰ ঘৰত মই থাকাকেতো অহা নাছিলোঁ বাই মিষ্টেক হৈ গৈছে কি ধুনীয়া পৰিৱেশ আমাৰ পৰিৱেশটো বাৰু ভালে লাগে কিন্তু এহাতততো অলপমান বেছিয়ে ভাল বুলি ক'ব লাগিব আৰু ধুনীয়া ৰঙৰ বেক কেমেৰা কৰি দেখাইছোঁ ইমান ঠাণ্ডা ৰাতি ইমান ঠাণ্ডা পোৱা নাই কিন্তু এতিয়া বহুত ঠাণ্ডা পাইছোঁ বাপে আৰু মম্মি তো মানে কালিয়ে আহিছিলোঁ আমি এতিয়াহে ওলছোঁ ঘৰৰ পৰাই ওলবাই নালগে মানে এইবিলাক পৰিৱেশ দেখিছোঁ ইমান ধুনীয়া লাগছে আমাৰ গাঁৱৰ নিচিনাই বাৰু নহয় আমাতকৈ বেছি ভাল আমাৰ কি বেছি ভাল এই ওচৰত এইটো আমাৰ চুইমিং পুল এইটো আমাৰ নহয় মানে এহেঁতৰ চুইমিং পুল এইটো এহেঁতে এইটোত গা ধুই নে কি কৰে আমি সেইটো নাজানিম আৰু এইবিলাক কৰি ইমান ধুনীয়া লাগছে গাইজ এইবিলাক ধান মাৰি কিনে থৈ দিছে সেইবিলাক আপোনালোকে চিনি নাপাবি চাগে ইয়া গাইছ চাওকচোন এইটো হ'ল ওচৰতে খাল এহাতে বনাইছে কিজানি আৰু এইখিনি ইপিনেও এটা পুখুৰী আছে এইটো পুখুৰী আৰু এইটো পুখুৰী জইন নহয় মানে কাটা মাটি পানী জমা হৈছে কিজানি আৰু ইয়াতে স্কুল হ'ব বোলে ৰাতিটো গাড়ীয়ে মানে মাটি পেলাই আছে হততে আছে আৰু আমাৰ যেনেকুৱা ৰাস্তাৰ ওচৰতে ঘৰ এহাতো সেনেকুৱা ৰাস্তাৰ ওচৰতে ঘৰ আৰু আমি তিনিওতে চলাইছোঁ এহাতো আহি পেলাই কি অৱস্থা ৰাতি বিচনাৰ কাৰণে কাজিয়া লাগিলোঁ এতিয়া কিবাকে ৰাতিটো পাৰ কৰিলোঁ পাৰ কৰি পেলাই এতিয়া আৰু আমি ঘৰমুৱা হ'ম আমাৰ এক্সাম আছে এতিয়া মায়ে বডি বনাব লাগিব বডি এনেকৈ মই দেখি দিওঁ পিকনিক খাবা মমি পিকনিক খাবা আহিবা বৰ ভাল আছে ময়ে চৰহা গাছডালতকৈ ময়ে চৰহা আৰু এইবিলাক মাহীহঁতৰ ঘৰত মানে বহুত বস্তু মাহীৰ ঘৰ আৰু বহুত বস্তু আছে এইটো জেতুকৰ গাছ নাই নেকি এডাল গোলাপ ফুল ৰঙা গোলাপ আৰু এইবিলাক হ'ল ঘৰ এইবিলাক হ'ল ঘৰ
এতিয়া আমি যাম ঘৰমুৱাখন যে দিনত যদি থাকিলেও হয় দিনটো তেতিয়া ধুনীয়াকৈ দেখা পাৰিলোঁ হয় এতিয়া আৰু দিনত নাটখনা আমি ঘৰত যাব লাগিব আৰু সৰুকৈ ইয়াতে খেতি কৰিছে অলপমান পৰীক্ষা দি উঠাৰ পাছত আমি ইয়াতে আহিম ফুৰবা এইবিলাক ফুলকবি বা এৰপেয়া চাপ্লাই হয় আৰু ফুলকবি তাতে পূৰা সাৰু পেটীয়াৰ ওচৰত নহয় তাতে পূৰা মানে চব্জি আৰু য'ত নাই আৰু পূৰা ওলাকৈ আছে আমাৰ সূৰ্য দেৱতা আৰু এইবিলাক কি ধুনীয়া লাগে ন ভিউটো বা মানে আমাৰ যদিও হাইৱেৰ ওচৰত বহুত কিবা শব্দ কিবা কিবি তেল দ্বীপ আছে ওচৰত বহুত আৰু কিন্তু পূৰা এইখিনি জেগা যদিও ৰাস্তাৰ ওচৰত কিবা নিৰলা জেগা আৰু ভাল লাগছে দেই গাইছ মোৰ বহুত ভাল লাগছে মম্মী আমাৰ তাত বেছি ভাল হয় নে নহয় বহুত ভাল লাগছে যাবাই মন নাই আৰু মোৰ এতিয়া ইহঁতে পৰীক্ষাৰ কাৰণেহে যাব ওলছোঁ গাইছ দে আৰু তাত মাজে ঘৰমুৱা হওঁ এতিয়া মই আৰু মোৰ ড্ৰেছযোৰ চেঞ্জ কৰি লৈছোঁ এতিয়াতো বাৰু মই এইটো ৰাতি পিন্ধা নাই এতিয়া এনে জাষ্ট সোমাই লৈছোঁ বাকী মই এইযোৰ মোৰ ড্ৰেছ গাইছ আমি এতিয়া ৰাওনা হ'ম ঘৰমুৱা হ'ম গাইছ চাইদি আমি এতিয়া যাম বাই বাই আমি যাম এতিয়া এটা স্পেচিয়েল মোমেণ্ট পাৰ কৰিলোঁ আমি এতিয়া এটাই সিদ্ধান্ত এটা লোৱা হৈছে আপোনালোকক 1 তাৰিখে জনাম এইটো আমি বকি গেলোৱে বোলে কিয়ে বাই আছে এয়া আৰু এতে কি ধুনীয়া পিকনিক প্লেচ তাকে মায়ে বোলে আমাক পিকনিক পাৰ্টিটো এতে দিব তাকে আমিয়ে যাম আৰু ৰহে এইকো দেখে দ একদিন লগ পালোঁ যদিও এই বহুত ক্ল'জ ফ্ৰেণ্ড হৈ গ'ল একদিনতে মানুহ বহুতখিনি আগবাঢ়িব পাৰি ৰাতিটোৰ ভিতৰত কিন্তু ৰাতিটো আমাৰ লগত তাতকৈ পলাইছি ৰাতি মায়াক লগত গৈছি আৰু গাইছ আমি এতিয়া আহি আছোঁ আৰু মিছ কৰিম বাৰু আহাতক আকৌ আহি আছোঁ দেই গাইছ আমি আকৌ আহিম আহাতক লগ দে আৰু গাইছ আমি গাড়ীত উঠোঁ বহুত দুখ লাগছে ৰাতিটো একদিন যদিও থাকিলোঁ বহুত দিন থকা ভাল লাগছি আৰু জেগাটো বাৰু মোৰ ধুনীয়া লাগিল দে আৰু গাইছ গাড়ীত উঠোঁ যাই পাওঁতে লাগব 2.5 ঘণ্টা 2 ঘণ্টামান লাগব তাৰপাছত জীয়াকেইটাৰ লগত কেলিকেইটা আহিব লাগে হা আমি গেলাৰী পাৰ্টি দেই পুৰা গেলাৰী আৰু পুৰা গান বাজি আছে কিমান ফুলকবি চাইছোঁ লৈ যাওঁ দে ফুলকবি আমি এইবিলাকৰ পৰা খাই আছোঁ এতে চব্জি কিমান এমাই গাড়ী পৰা নাম আমি চব্জি কিনি লৈ যাওঁ চব্জি কমাই পালোঁ হয় সাৰ পেটীয়া চব্জি এয়া সাৰ পেটীয়া চব্জি বজাৰ গাইছ মই ঘৰ আহি পালোঁ এতিয়া মই ভিডিঅ'টো এণ্ডিং কৰিম আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে সদায় কোৱাৰ নিচিনাকৈ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰি দিব হয়নে নহয় গাইছ আপোনালোকৰ ছাপৰ্টেদি মই আগবাঢ়িব পাৰিম হয়নে গাইছ ঘৰ আহি পালোঁ ভাগৰ লাগছে আৰু ইমান লং জাৰ্ণি পাব ইমান দূৰ বাট যাওঁতে অসুবিধা আৰু গাইছ বাই বাই দেই